পশ্চিম গাৰোপাহাৰ জিলাৰ ফুলবাৰীত মটৰচাইকেল দুৰ্ঘটনা নিহত এজন আৰু আহত এজন। ফকীৰগঞ্জৰ পৰা হাতীগুমাৰীলৈ গৈ থকা অৱস্থাত পশ্চিম গাৰোপাহাৰ জিলাৰ ফুলবাৰীৰ অন্তৰ্গত কয়লাঘাটত এক পথ দুৰ্ঘটনা সংঘটিত হয়। উক্ত পথ দুৰ্ঘটনাত শ্বাহজাহান মোল্লাৰ পুত্ৰ ফৰিদুল ইছলাম নামৰ এজন 22 বছৰীয়া যুৱকৰ মৃত্যু হয় আৰু চুৰমান আলীৰ পুত্ৰ আছাদুল ইছলাম নামৰ যুৱকজন আহত হয়। তেওঁলোক 6 বন্ধুৱে 3টা মটৰচাইকেলেৰে হাতীগুমাৰী অভিমুখে গৈ আছিল টিকটক ভিডিঅ' বনোৱাৰ উদ্দেশ্যৰে। উল্লেখযোগ্য যে ফৰিদুল ইছলামে টিকটক ভিডিঅ' বনাই ইউটিউবত এটা চেনেল খুলিছিল। তেওঁ দক্ষিণ শালপাৰাত এজন জনপ্ৰিয় ইউটিউবাৰ হিচাপে জনাজাত হৈছিল। টিকটক ভিডিঅ' কৰিবলৈ গৈ আজি মটৰচাইকেল দুৰ্ঘটনাত পতিত হৈ নিহত হ'বলগীয়া হয় ফৰিদুল ইছলামে। আছাদুল ইছলামক ফুলবাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে মটৰচাইকেলখন দুৰ্ঘটনাত পতিত হৈ দলঙৰ তলত পৰি যায় আৰু লগে লগেই পানীতে মৃত্যুবৰণ কৰে। স্থানীয় ৰাইজে পানীৰ তলৰ পৰা বিচাৰি বিচাৰি মৃতদেহটো উদ্ধাৰ কৰে। মাথা উঁচু করো, মাথা